নমস্কাৰ বন্ধু বান্ধৱীসকল, কি কৰি আছে বাৰু সকলোৱে জনাবচোন। মই আকৌ দুপৰীয়া সাঁজৰ কাৰণে ৰেডি কৰি আছোঁ দেই। আজি দুপৰীয়া সাঁজত আছে কচ মাছ আৰু মচুন্দৰী। এফালে মচুন্দৰী আলু বিলাহী কাটি ৰাখিছিলোঁ আৰু তেলতে এয়া ভাজি আছোঁ। অলপমান ভাজি ল'বলৈ দিম, লৰাই আছোঁ ৰঙা হোৱালৈকে। আপোনালোকে মচুন্দৰীৰ লগত খাই পাইছেনে? আৰু এইফালে শাকখিনি জোখাৰে মই ইয়াত নিমখ অলপো দি লৈছোঁ আৰু এনেকৈ অকণমান সময় লৰাই থাকিম। আৰু সকলো বন্ধু বান্ধৱীকে শুভ দুপৰীয়া জনালোঁ দেই। আপোনালোকে মচুন্দৰীৰ লগত মাছ বনাই খাই পাইছেনে? মই আকৌ মচুন্দৰী এনেও ভাল পাওঁ, গোন্ধটো খুব বেছি ভাল লাগে মোৰ। আৰু এইফালে এতিয়া আধা সিজি হৈ যোৱাৰ পাছত মই এয়া পানী অলপ গৰম কৰি ৰাখিছিলোঁ, পানী অলপো দি দিছোঁ। পানীখিনি দি দিয়াৰ পাছত মই এয়া মাছ কেইপিছো দি লৈছোঁ। কচ মাছ যিহেতু তেলত, এনেও কচ মাছ তেল নহয় জানো, তেলত ফ্ৰাই কৰি দিলে আৰু বেছি তেল লাগে, সেইটো কাৰণে তেলত ফ্ৰাই নকৰাকৈ এনেকৈ উতল অহা পানীখিনিতে দি দিছোঁ। আৰু চাওকচোন কিমান ধুনীয়াকৈ বুৰবুৰণি আহিছে নহয়নে? আৰু অলপ সময় এনেকৈ লৰাই অলপ দেৰি ঢাকি ৰাখিম, যিহেতু সিজিব লাগিব মাছকেইডোখৰ নহয় জানো। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে বাৰু জনাবচোন। যদি ভাল লাগে লাইক কমেণ্ট এটা কৰি থৈ যাব। যদি মোৰ পেজটোলৈ নতুনকৈ আহিছে ফ'ল' নকৰাকৈ নাযাব। আজি এই ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই বাই।